স্বাগতম ৰাইজ এটা নতুন সিৰিজলে এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছোঁ তাৰ নাম হ'ল অসমৰ ইতিহাস ইয়াত আমি অসমৰ ইতিহাসৰ আমাৰ পুৰণি যোনবোৰ আমাৰ টেম্পল আছে ঘৰ মন্দিৰ আছে নামঘৰ আছে বা ক'ত ক'ত আমাৰ যুদ্ধ হৈছিলে আমি অসমৰ ইতিহাসৰ গোটেইখিনি চাম এটা সিৰিজ নতুন ষ্টাৰ্ট কৰিছোঁ তাত বেলেগ বেলেগ আপোনালোকৰ খণ্ড থাকিব আজিৰ খণ্ডটো হ'ল উমানন্দ আজি আমাৰ অসম সিৰিজৰ প্ৰথম এপিছড হয় আজি আমি চাওঁ উমানন্দ টেম্পলৰ ওপৰত যোনটো বিশ্বৰ সবতছে সৰু নদী দ্বীপ হয় আজি আমি উমানন্দ বিষয়ে চাওঁ উমানন্দ যাবৰ কাৰণে আপোনালোকে প্ৰথম ফেৰী ল'ব লাগিব এইটো উমানন্দ আপোনাৰ গোটেই বিশ্বৰ ভিতৰত সবতছে সৰু নদী দ্বীপ হয় আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিলে এই মন্দিৰটো পিকক আইলেণ্ড বুলিও কয় ব্ৰিটিছাৰ্ছে নামটো পিকক আইলেণ্ড দিছিলে বিকজ দেখাত পিককৰ নিচিনা লাগে দূৰৰ পৰা নৰ্থ গুৱাহাটীত আছে উমানন্দ মন্দিৰটোক আপোনাৰ ভীষ্মাঞ্চল বুলিও কয় বিকজ আপোনাৰ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰতো ইয়াৰ বিষয়ে কোৱা আছে কয় যে শিৱয়ে যেতিয়া আপোনাৰ তপস্যা কৰি আছিলে তেতিয়া কামদেৱ আহিছিলে শিৱৰ আপোনাৰ তপস্যা ভংগ কৰিবৰ কাৰণে কয় যে সতী ঢুকোৱাৰ পিছত কামদেৱ আহিছিলে শিৱক মোহিত কৰিবৰ কাৰণে কিন্তু শিৱয়ে নিজৰ যোনটো আপোনাৰ 3 নম্বৰ চকু বুলি থাকে কপালৰ যোনটো চকু থাকে কপালৰ সেই 3 নম্বৰ চকু দি কামদেৱক ইয়াতে ভস্ম কৰি দিছিলে গোটেই চাই কৰি দিছিলে সেইকাৰণে এই পাহাৰটো আপোনালোকৰ উমানন্দ পাহাৰটো ভস্মাঞ্চল বুলিও কয় এনেকুৱা কয় যে কামদেৱক ভস্ম কৰাৰ পিছত এই উমানন্দ আপোনাৰ আইলেণ্ডটো সৃষ্টি হৈছিলে গোটেইকেইজন শক্তিপীঠত এজন ভৈৰৱ বাবাৰ মন্দিৰ থাকে যোনে সেই শক্তিপীঠটো মানে সংৰক্ষণ কৰি ৰাখে এই সেম কয় যে আপোনাৰ কামাখ্যা মন্দিৰৰ কাৰণে সেই ভৈৰৱ বাবা মানে উমানন্দত বহে আৰু কামাখ্যা মন্দিৰটো সংৰক্ষণ কৰি থাকে আপোনালোকে কামাখ্যা মন্দিৰৰ দৰ্শন কৰিলে ভৈৰৱ বাবাৰ দৰ্শন কৰিব নাপাহৰিব অসম ইতিহাসৰ আমাৰ প্ৰথম খণ্ডত আমি উমানন্দ টেম্পলৰ বিষয়ে চালোঁ অহা খণ্ডত আমি আকৌ বেলেগ এটা মন্দিৰৰ বিষয়ে চাম অসমৰ ইতিহাসৰ যোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত জয় আই অসম